যোৱা বছৰত আমি আৰম্ভ কৰিছিলোঁ অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ জৰিয়তে আমি 830 টকা এটা ফেমিলিলৈকে আমি দিয়াৰ বাবে আৰম্ভ কৰিছিলোঁ। চাওঁতে এই অৰুণোদয়ক আমি 1250 টকালৈকে মাহত লৈ যাব পাৰিলোঁ আৰু অহা মাহৰ পৰা অসমত আৰু 9 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি নতুনকৈ দিয়াৰ কাম আৰম্ভ কৰিম। দক্ষিণ কামৰূপৰো বহুত দুখীয়া পৰিয়াল উপকৃত হ'ব। চাওঁতে অৰুণোদয় আঁচনি প্ৰত্যেক বছৰতে সি আগতকৈ ডাঙৰ হৈ গৈ থাকিব। আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলে যে আমাৰ ৰেচন কাৰ্ড নোপোৱা অসমত দুখীয়া মানুহ বহুত আছে। এইবাৰ আমি জানুৱাৰী মাহৰ পৰা অসমত নতুনকৈ 52 লাখ লোকক নতুনকৈ আমি বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড দিয়া কাম আৰম্ভ কৰিম। আমাৰ ৰাজ্যখনত বহুতো দৰিদ্ৰ লোক আছে যোনে চিকিৎসাৰ বাবে তেওঁলোকে প্ৰত্যেকটো পল প্ৰত্যেকটো ক্ষণ চিন্তাত পাৰ কৰিব লাগে। এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ অহা 1 জানুৱাৰীৰ পৰা অসমত যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড থাকিব সকলোৱে চিকিৎসালয়ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্যৰ বাবে সেৱা সুবিধা ল'ব পাৰিব। অকল অসমতে নহয়, অসমৰ বাহিৰত গৈও সেই সুবিধা তেওঁলোকে ল'ব পাৰিব। আজি আমি অসমৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোক নতুনকৈ সুসজ্জিত কৰাৰ বাবে চেষ্টা কৰিছোঁ।